Hello friends, good morning. আৰু আজি ৰাতিপুৱাই আপোনালোকলৈ আগবঢ়াইছো গাহৰি মাংসৰ ৰেচিপি আৰু এফালে কেৰাহীখনত তেল দি ললো মই কেৰাহীখন তেল গৰম হোৱালৈকে মই এফালে মাংসখিনিত মছলা সানি ললো নিমখ হালধি দিলো আৰু এফালে পিয়াজ এটা কাটি ললো এফালে এটা দুটা শুকান জলকীয়া লৈছো ঠিক আছে তেতিয়াহলে বনাই লওঁ চাই থাকিব তেলখিনি গৰম হৈ গ'ল ইয়াত শুকান জলকীয়া আৰু পিয়াজ দি দিছো মই লগতে তাৰ পিছত মই ইয়াত পিয়াজখিনি দিয়াৰ পিছত হালধি দি দিম হালধিখিনি দিয়াৰ পিছত মই এতিয়া পিয়াজখিনি ভালদৰে ভাজিম আৰু এতিয়া পিয়াজখিনি চামুচেৰে ভালদৰে লৰাম অলপ দেয়া নিচিনা কৰিম তেতিয়া জলকীয়া গোন্ধটো অলপ আহে সেইকাৰণে আৰু এতিয়া লৰাই মেলি হোৱাৰ পিছত মই এতিয়া ইয়াতে মাংসখিনি দি দিছো মাংস বনোৱা বিশেষ একো মই কৈ নাথাকো কিয়নো সকলোৱে মাংস বনাব জানে মোৰ ষ্টাইলত মই আপোনালোকলৈ আগবঢ়াইছো গাহৰি চিম্পলকৈ বনোৱা গাহৰি ৰেচিপি চাব এবাৰ আপোনালোক সকলোৱে ঠিক আছে মাংস দিবলৈ মই মছলা লৈছো জিৰা ধনিয়া আৰু মিট মছলা আৰু এফালে ঔটেঙা কাটি লৈছো 200 কলমান মাংসখিনিত মই নিমখ মছলা দিয়া নাছিলো আৰু এতিয়া নিমখ মছলা দি দিম আগতে মানে নিমখখিনি অকল মাংসখিনিত হেনাই লৈছিলো কাৰণে দিয়া নাছিলো এতিয়া দেৰিকৈ দি দিম নিমখ আৰু মাংসখিনি দেখিছেনে অলপ পানী ওলাইছে চাই থাকিব কেনেকুৱানো হয় আপোনালোকে এবাৰ খাই চাব আজি যিহেতু মাছ সেইকাৰণে মাৰ কাৰণে এইটো স্পেচিয়েল হ'ব আৰু ঠিক আছে আৰু ইয়াতে মই পানী ইউজ কৰা নাছিলো আৰু দেখিছেনে ইমানে পানী ওলাইছে উতলিয়ে আছে পুৰা ধুনীয়া গ্ৰেভি হৈছে আপোনালোকে কেমেৰাত ধৰিব পাৰিছে নে নোৱাৰিছে নাজানো কিন্তু অৰিজিনেলত বহুতেই ধুনীয়া গ্ৰেভি হৈছে আৰু বহুতেই দেখিবলৈ ভাল হৈছে খাবলৈ কেনেকুৱা লাগে নাজানো কিন্তু খাই বৈ জনাম বাৰু কেনেকুৱা লাগে আৰু এতিয়া চব্জিখিনি হৈ গ'ল ঠিক আছে তেতিয়াহ'লে নমাই লওঁ এইফালে মা আৰু মানুহজনৰ কাৰণে ভাত বাঢ়ি দিলোঁ গাহৰি মাংসৰ গ্ৰেভি আৰু এইফালে দালি আৰু ময়ো খাই চালোঁ অলপ কেনেকুৱা লাগে টেষ্ট কৰি চালোঁ বহুতেই ভাল লাগিছে আপোনালোকে এবাৰ খাই চাব ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই